Behorbaरी outpost, Behorbarí outpost, Behorbarí অ' বৌ এইখিনি ফুলেৰে হ'ব ন? হৈ যাব দিয়া খালি এতিয়া বেলপাত কেইটামান পালে নিশ্চিন্ত অ' এতিয়া বেলপাত ক'ত পাম? যাওঁতে বাটত পাম নহয় বল 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 দেৰি হৈছে পুৱাই তই আকৌ কলৈ যাওঁ মন্দিৰলৈ তই আকৌ মন্দিৰলৈ কি কৰিবলৈ যাওঁ তেওঁ সেৱা কৰিবলৈ যায় আকৌ বৌ কথা সুধিছে চোৱাচোন কোনো দৰকাৰ নাই তই পিছত আহি থাকিবি এতিয়া আমি দুজনী যাওঁ ব'ল পিছত মই কিয় যাম এতিয়াই যাম মোৰ লাইফত কি সৰহ কৰি বসতি হ'ব নালাগে কি কলি নাই একো নাই বল বল আহ কথা শুনিছা তাৰ ব'লা ব'লা শিৱৰাত্ৰি শিৱৰাত্ৰি মানে ৰাতিকে পাতিছে এই দিনৰ পৰা পাতিছো আকৌ বোলে শিৱৰাত্ৰি আৰে মানে আজিৰ দিনটো ৰাতি বুলি ধৰি লৈছে আৰু এই মূৰ্খটো তোৰ মূৰাটো দে কিন্তু মই এটা কাৰণতহে আচৰিত কি কথা আচৰিত মোক কোনেও খবৰ এটা নিদিছে হে তোক খবৰ দিবলগীয়া কোন হে তই মোক পাহৰিয়ে কৈছ মই কমল পাহৰি গৈছো তোৰ লগত যে মোৰ এক্সট্ৰা ৰিলেশ্যন আছে এইবিলাক চব পাহৰিয়ে কি কৈছ এক্সট্ৰা ৰিলেশ্যন কথাটো কৈছো মোক যে কোনেও খবৰ নিদিছ তোক শিৱ বাবাই খবৰ দিলেহে হ'ব হেই শিৱ হৈছে ভগৱান আজি চবকে শিৱ বাবাই আশীৰ্বাদ দিয়াত বিজি হৈ আছে মোক ক'ত খবৰ দিবলৈ সময় পাইছে বা তই শিৱ বাবা ভগৱান বুলি বুজি পালিছে হেই মই বাচ্চা কালৰ পৰা লগ পাইছো কাক শিৱ বাবাক ক'ত ফটোত হেই আহ বল আজি শিৱৰাত্ৰিত কি কৰিম বুলি ভাবছা টাইম পালে পটককৈ শিৱ মন্দিৰৰ পৰা সেৱা এভাগ কৰি আহিমগৈ এইটোতো হ'ব ঘোটা চোটা নাখা নেকি খাবতো লাগিছিলে কিন্তু ছাৰে গম পালে যে দিব হেই কেনেকৈ গম পাব মই যোগাৰ কৰিছোঁ মোহনৰ দোকানত বনাম চবে মিলি অলপ অলপ খাই দিম এ পুৰা মজা 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 এইবেলিহে কিহৰ হেণ্ডছেক হে নাই ছাৰ এনেই টুকটি কৰি আছে নেকি এনেই এই বুঢ়া যাওক আপুনি সোনকালে ৰেডি কৰকগে ঠিক আছে মই ফোন কৰি দিম তই আহি যাবি অ'কে বিউটি গৈছো ছাৰ ছাৰ কওক বিউটি ৰাকেশ আহিল নেকি ছাৰ নাই আহা আৰু তাতে আজি শিৱৰাত্ৰি ক'ত আহিবহি তোমালোকৰ প্লেনিং কি ছাৰ আমাৰ কিহৰ প্লেনিং শিৱৰাত্ৰি ছাৰ একো প্লেনিং নাই একো সোধাই নাই ছাৰ একো গণ্ডগোল নহয় এবাৰ আৰু এতিয়াতো মই গাড়ী মালিকনীও হলো ঠিক আছে যোৱা গাড়ীৰ মালিকনী চাম নহয় কি গণ্ডগোল লগাই তুলুংগু তুং কৰে শিৱয়ে শিৱই ভাঙৰ লাৰু খাই অ' মণিবৌ ক'ত গ'ল ভাঙৰ এই পালে চাগে কোনোবা মহিলা সমিতিৰ লগ হ'ব ব'লক শিৱলৈ ধৰে শিৱই ডম্বৰু বজা কৈছা বঢ়িয়া গোন্ধ ওলাইছে ৰে বনাইছে কোনে টেষ্ট কৰিবি নেকি গিলাচ এটা দি যা কৈছা দিয়কচোন অকণমান দেই অকণমান খালি টেষ্ট কৰ কৈছা মোকো অকণমান দিয়ক চাহ অলপমান দেই টেষ্ট অনলি টেষ্ট বঢ়িয়া হৈছো ছাৰ কৈছা মোক আৰু অকণ দিয়কচোন হেই তোক টেষ্ট কৰিবহে দিছি মই টেষ্টেই কৰিছো হ'লেও আৰু বাটি টেষ্ট কৰোঁ দিয়কচোন ৰ অকণমান দেই ভাই কৈছা অলপ দিয়কচোন অলপ দিয়কচোন কৈছা মোক আৰু অকণ দিয়কচোন আৰু অকণ দিয়কচোন মজা ঐ এনেকুৱা খাই থাকিলে নিচা ধৰব কিন্তু কৈছা ইয়াক আৰু নিদিব ছাৰ আৰু অকণ দিয়কচোন যা অকণমান চাই দিয়কচোন এইখিনিতে ৰখিবলৈ দি মানুহ নাইকিয়া হ'ল চোৱাচোন কেনেকে তাকেইতো পুৰা আমি ৰৈ নাথাকো যাওঁগৈ ব'লা বুন্দা পদি ৰখি থাকিব নোৱাৰো দেই চবৰ কাৰণে কলৈ যাওঁ তই কলৈ গৈছিলি সেইটো কচোন শুন ভাঙৰ লাৰু দে 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 দে
অ' বৌ আপুনি ভাঙৰ লাৰু খাব জানো এই আজি শিৱৰাতি চব খাব লাগে এই লোৱা লোৱা লোৱা। তই খালিনে নাই মই খালো এটা খোৱা অ' ছাৰ মজা বনাইছে কিন্তু কি বনাইছাও বসুমতাই কি অনলি বসুমতাৰী শিৱ বাবা মাইকি ধাত মাইকী নহয় জয় শিৱ বাবা ভূত দিয়ক তাহাত ক'ত ভোটত গৈ পালিয়ে তই এইটো মাৰ ধাত ক'ত গালত মাৰি লৈছা এইটো মাৰ আৰু খা। ল পাগলা ও মাই এই ল অ' ছাৰ বেছিকৈ নিদিব আৰু খা চে বসুদাই ফোন কৰা নাই কিয় চব খাই মেলি আজৰি কৰি পেলালে নি বাৰু মই নিজে চাই অহাই ভাল হ'ব দেই এবাৰ ছাৰক চাই লওঁ এই কি হ'ল হে একো হোৱা নাই ছাৰ কি জুমি আছিলা একো নাই ছাৰ ছাৰ মই পটককৈ ৰিচাৰ্জিং এটা কৰি আহোঁ যোৱা আৰে থানাত এটাও প্ৰাণী নাই যে কলৈ গ'লে চোন শিৱ বাবা জিম্বাদাত জিন্দাবাদ জিন্দাবাদ শিৱ বাবা ভূত দিয়ক ভোট দিয়ক ভোট দিয়ক শিৱ বাবা জিকিব শিৱ বাবানো ভোট হনো পাগলা শিৱ বাবা জিন্দাবাদ 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 এই বেলেগ কবি শিৱ বাবা জিকিবই জিকিবই আমাৰ জিকিবই শিৱ জিকিবই জিন্দাবাদ কি হৈছে? জিন্দাবাদ বাবা জিকি কি হৈছে হা ক'ত ইলেকশ্যন হা ক'ত ইলেকশ্যন হৈছে দেহা বাবা হা বাবা শিৱ বাবা আজি আপুনি মানে গোটেই পৰা খাই শেষ কৰি পেলালি ন আছো মোহনৰ দোকানতে আছে মোহনৰ দোকানত অ' মোহন ক'ত আছে হে তই চোন মহ বাবা ভূত দিয়ক একদম মনে মনে